নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ যেটো কৰোনা হৈছে আমাৰ যেতিয়া মেডিকেলত ট্ৰিটমেন্ট কৰিবলৈ লৈ যোৱা হয় তেতিয়া কেনেকৈ ৰখা হয় আপোনালোকে গম পায় নি আমিও নাজানো বাৰু তো এনেকুৱা এটা কিছুমান হোৱাটছআপ আৰু ফেচবুকত নিউজ চলি থাকে মানে বিভিন্ন ধৰণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কিবা এটা হ'লে মানে বিভিন্ন ধৰণৰ নিউজ চলি থাকে তেনেকুৱা ধৰণৰ নিউজ এটাৰ ওপৰত মই আজি আলোচনা কৰিব পাৰিছো আপোনালোকৰ ওপৰত তো ভিডিঅ'টো আৰম্ভ কৰিছো বন্ধু বান্ধৱীসকল সেই নিউজটোৰ পৰা আলোচনা কৰিব লৈছো যে আমাৰ হোৱাটছআপ ফেচবুকত এনেকুৱা ধৰণৰ কিছুমান মেছেজ আহিছে যে কৰোনা সময় বিভিন্ন ৰোগী লৈ যোৱা হৈছে ৰোগীক মেডিকেল এখনত বন্ধ কৰি তেওঁলোকৰ কিডনি লিভাৰ এইবোৰ লৈ যোৱা হৈছে মানে কিডনি লিভাৰ চকু এইবোৰ উকটি কেনে বেলেগ দেশত বিক্ৰী কৰি দিছে বিভিন্ন ধৰণৰ এনেকুৱা নিউজ আহিছে বন্ধু বান্ধৱীসকল আপোনালোকক সজাগ কৰিব বিচাৰো যে এনেকুৱা ধৰণৰ নিউজ বৰ্তমানলৈকে কোনো ধৰণৰ অহা নাই আৰু এনেকুৱা ধৰণৰ হয় গভৰ্ণমেণ্টে ইয়াৰ একশ্যন ল'ব কিয়নো ইমান ডাঙৰ দেশৰ জটিল পৰিস্থিতি এটাত তেনেকুৱা ধৰণৰ হ'বলৈ গভৰ্ণমেণ্টে নিদিয়ে মোৰ দৃষ্টিয়ে আৰু এটা কথা কৈ থওঁ যে এনেকুৱা ধৰণৰ কিবা নহ'ব বুলি কোনো কথা নাই কিছুমান হ'ব পাৰে কিয়নো এনেকুৱা ধৰণৰ কিছুমান প্ৰাইভেট হস্পিটেল থাকে মানে আমাৰ গভৰ্ণমেণ্টৰ ক্ষেত্ৰত থাকিব বুলি কোৱা নাই গভৰ্ণমেণ্টৰ ক্ষেত্ৰত নাথাকিব পাৰে প্ৰাইভেটৰ ক্ষেত্ৰত থাকিব পাৰে আৰু সকলো প্ৰাইভেটে যে 2 নম্বৰ এইটো কোৱা নাই আৰু মোক দুখ দিব যোৱা নাই মই এই ভিডিঅ'টোৰ যোগেদি আৰু কিছুমান প্ৰাইভেটত এইটো কাৰণে থাকিব পাৰে কিয়নো আজিৰ দিনত সকলো ধৰণৰ মানুহ পোৱা যায় আমাৰ পৃথিৱীত সেই মানুহবোৰৰ ভিতৰত এছাম দুষ্ট চক্ৰটোৱে অনবৰত দুষ্টালি কাম কৰিয়ে আছে তেনেকুৱা ধৰণৰ এছাম দুষ্ট চক্ৰই কিছুমান হস্পিটেলৰ লগত সংযোগ ৰাখি তেওঁলোকে সেইবোৰ কাম কৰি দালালৰ লগত কানেকশ্যন থাকে আৰু তেনেকুৱা ধৰণৰ হস্পিটেলবোৰ এনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটে মানে তেওঁলোকে মনে মনে সেইটো কোনো ধৰণৰ গম নোপোৱা তেওঁলোকে সেই অৰ্গেনবোৰ ট্ৰান্সফাৰ কৰি দিয়ে মানে বিভিন্ন ঠাইলৈ পঠিয়াই দিয়ে তেনেকুৱা ধৰণৰ যদি হয় তেনেহ'লে গভৰ্ণমেণ্টে তাৰ ক্ষেত্ৰত ষ্ট্ৰিক্ট হ'ব লাগে আৰু সেইবোৰক উচিত শাস্তি দিব লাগে আৰু তেনেকুৱা ধৰণৰ হ'ব নালাগে মোৰ আৰু আমাৰ জনতাক মই এইটো অনুৰোধ কৰিব বিচাৰো মানে আমাৰ অসমত আপোনালোকে আতংকিত হ'ব নালাগে কিয়নো আমাৰ ইয়াত এজন ভাল মুখ্যমন্ত্ৰী আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে কিয় তেওঁ বহুত এক্টিভ মানুহ হয় তেওঁ কোনো ধৰণৰ অপৰাধমূলক কাম হ'বলৈ নিদিব বুলি মই ভাবোঁ তো কোনো ধৰণৰ অপৰাধ হ'লে তেওঁ লগে সেই কামটো সমাধান কৰিব বুলি মই ভাবোঁ তো আপোনালোকে এনেকুৱা নিউজবোৰ যদি আপোনাৰ হোৱাটছআপ মেছেঞ্জাৰ এইবোৰত যদি ক'ৰবাত যদি আহিছে যে আমুক মেডিকেলত এনেকুৱা ধৰণৰ ঘটনা ঘটিছে যে কিডনি লৈ গৈছে মই যদি বুজাব বিচাৰোঁ আপোনালোকক বিভিন্ন ধৰণৰ মেডিকেল ষ্টুডেণ্টক বুজাবৰ কাৰণে কিছুমান ভিডিঅ' বনোৱা ডেড বডিৰ সৈতে পষ্টমাৰ্টাম বা কিডনি ট্ৰান্সফাৰ কিবাকিবি এইবোৰ কিছুমান ডেড বডি বা মানুহৰ দেহটো লোৱা আৰু অপাৰেশ্যনো কৰা হয় তেনেকুৱা ধৰণৰ সেইবোৰ ভিডিঅ'কে এছাম দুষ্ট চক্ৰই কি কৰে তেওঁলোকে সেই ভিডিঅ'বোৰ ডাউনলোড কৰি লয় বা ক'ৰবাৰ পৰা সংগ্ৰহ কৰি তেওঁলোকে সেইবোৰ এডিট কৰি ভইচ দি দিয়ে আৰু আৰু পাব্লিকৰ মাজত এৰি দিয়ে আৰু হোৱাটছআপ ফেচবুকৰ যোগে এৰি দিয়ে এইবোৰ হোৱাটছআপে ভাইৰেল হৈ যায় ফেচবুকে ভাইৰেল হৈ আমাৰ যিবোৰ নজনা আমাৰ গাঁৱৰ নজনা ধৰণৰ বিভিন্ন ধৰণৰ মানুহবোৰৰ মাজত সেইটো প্ৰচাৰটো চলি যায় আৰু যেতিয়া আমাৰ নজনা মানুহ এজনৰ ক্ষেত্ৰত যদি সেইটো প্ৰচাৰ যদি আহি যায় তেতিয়াহ'লে সেই মানুহজনে আৰু এজন মানুহক কৈ যায় তেনেকুৱা ধৰণৰকৈ এখন জাল সৃষ্টি হৈ যায় আৰু এটা অদ্ভুত ধৰণৰ ফেক মেছেজ বিয়পি পৰে আপোনালোকলৈ মই অনুৰোধ কৰিব বিচাৰোঁ যে এনেকুৱা ধৰণৰ মেছেজবোৰ ফৰৱাৰ্ড নকৰক যদি আপুনি পাইছে সেইবোৰ মেছেজ ইগন'ৰ কৰি এনেকুৱা ধৰণৰ মেছেজবোৰ প্ৰায় মিছা থাকে কৰোনাৰ ক্ষেত্ৰত যদি আপোনালোকে চাব যায় আপোনালোকে সংকেত নহয় বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াই আছে কিন্তু যদি আপোনাৰ তেনেকুৱা ধৰণৰবোৰ মন্তব্য লৈ কিনে যদি আপুনি যদি ঘৰত বহি থাকে তেতিয়াহ'লে বহুত বিপদৰ সন্মুখীন হ'বলৈ আপুনি গৈ থাকিব তো এইটো কাৰণে আপোনাকো সচেতন কৰিব বিচাৰোঁ যে যদি আপোনাৰ কিবা ধৰণৰ অকণমান যদি কিবা গাটো বেয়া এতিয়াতো বৰ্তমান আমাৰ বতৰ পৰিৱৰ্তনৰ কাৰণে আমাৰ গা চৰ্দি কিবাকিবি হ'ব পাৰে আৰু আপোনালোকৰ যদি গা চৰ্দি আপোনাৰ অত্যন্ত জ্বৰ কিবা ধৰণৰ মানে অলপ আগতকৈ অজীৱ ধৰণৰ যদি অনুভৱ হয় তেতিয়া আপুনি ডক্টৰৰ সৈতে যোগাযোগ কৰিব আৰু ডক্টৰক দেখাব আপোনাৰ কি হৈছে আৰু ডক্টৰে তেনেধৰণে চাব আপোনাক আৰু সহায় কৰিব আপুনি সুস্থ হ'ব শংকিত নহ'ব তো এইটোৱে আছিল ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু অন্যজনকো শ্বেয়াৰ কৰি দিব কিয়নো তেওঁলোকেও জানক যে এনেকুৱা ধৰণৰ কিছুমান বহুতো ভুৱা থাকে ধন্যবাদ থাকিল